हेलो फ्रेंड्स आजिर भिडिओ तो अलग बेलेग तो आपनालोके चाওক कि बेलेग কৰি আছো মই মানে ৰুমৰ ভিতৰতে আজি ভিডিওটো হ'ব সো চাওক মই কৈ আছো কি বেলেগ প্ৰথমতে মোৰ ৰুমটো চাওক এইটো মোৰ ৰুমটো ইফালে আলনাখন আছে আৰু এইটো অলপমান বনাইছিলো আৰু আলামালা তাৰপিছত মোৰ কিতাপ পঢ়া টেবুলখন মানে অলপ অত্যাচাৰ হৈ আছে আৰু একো নহয় আৰু মোৰ বিছনাখন সো টেবুলখন থাকি মানে মই বিছনাতে কিতাপ পঢ়ি ভাল পাওঁ এইটোৱে মোৰ কথা টেবুলখন থাকি মই মানে বিছনাতে কিতাপ পঢ়ি ভাল পাওঁ উপায় নাই মানে কি হ'ল যোৱাকালি ভিডিঅ' বনাই আছিলোঁ কিউএনএৰ ওপৰত বহুতে কমেণ্ট কৰি আছে কিউএনএ লাগে চব ৰাতিপুৱাৰ পৰাতো পানী পৰি আছে ৰাতি ভিডিঅ' বনাব গ'লোঁ বা কি মহ খাই থাকিব নোৱাৰে তাৰমানে তাৰপিছত মোৰ কি হ'ল যোৱাকালি ভিডিঅ'টো নবনালোৱেই ইমান মহ আৰু বিশেষ থাকে কাৰণ তাৰপিছত মানে ভাবিলোঁ যে মোৰ ৰুমটোতে এটা সৰুকৈ ছেটআপ বনাই লওঁ লাইট চাইট দি মানে ৰাতি যোৱাকালিতো লাইটটো বনালোৱেই তাৰ চাৰ অলপ ঠিক কৰি নাই তাৰপিছত আজি কিতাপ পঢ়াই ৰাতিপুৱা এতিয়া মই এইখিনিতে মানে ধান থোৱা আছে এইখিনি চাইড কৰি এইখিনিতে এটা ধুনীয়াকৈ ছেটআপ বনাম বুলি ভাবিছোঁ চ' চাওক কেনেকৈ বনাওঁ এইখিনি আজি আপোনালোকক দেখুৱাম ফ্ৰেণ্ডছ চাওক না পুৰাকৈ অত্যাচাৰ মানে উৎপাত হৈ আছে বস্তুবোৰ ধানবিলাক মানে এইটোৰ পৰা এতিয়া আনো বা কি ইন্দুৰ মানে ধান বস্তা কাটি মানে ধানটো বিধান হয় মানে ইফালে ৰুব লাগিব পথাৰত তো বিধানবোৰ মানে লগ হ'লে দিগদাৰ হয় না সেইটো কাৰণে দিগদাৰ হ'ল মানে আপোনালোকক নেদেখুৱালোঁ আৰু এতিয়া মই ঠিক কৰি আছোঁ আৰু দেখুৱাই আছোঁ অলপ পিছত চাই থাকক পূৰা কমপ্লিট হোৱা বা তাৰ আগতে একবাৰ দেখুৱাব পাৰোঁ আৰু আলনাখন এতিয়া নিদিলোঁ মানে যদি মোৰ থকা ৰুমটো হ'ল আৰু এইফালে ছেটআপটো মানে দুটা ৰুম নিচিনা হৈ গ'ল এটা ৰুমে দুটা ৰুম নিচিনা হৈ গ'ল ফ্ৰেণ্ডছ আধা কাম হৈ গ'ল পূৰা ইফালে লাইটৰ দি এটা দিছোঁ ইফালে এটা দিম যোগাৰ কৰি আছোঁ চ' এইটো এনেকুৱা হৈছে আৰু ধানবিলাক ইফালে এনেকৈ থৈ দিলোঁ আৰু উপায় নাই তাৰপিছত কেনেকুৱা হ'ব আপোনালোকৰ পৰা দেখুৱাই দিছোঁ চাওক এইটো বস্তুটো ইয়াতে বহিম আৰু এনেকুৱা হ'ব ভিউটো তো আৰু কিছুমান আছে পিছত পাৰিলে এই কিবা লাইট যায় সৰু সুৰা লিচু লাইট কিবা লাইট দিম বুলি ভাবিছোঁ তো চাওক কেনেকুৱা হৈছে আৰু দেখুৱাই আছোঁ আপোনালোকক চাই থাকক খালি এটা লাইটৰ যোগাৰ মানে তাৰটোৰ অত্যাচাৰ হৈ আছে মানে এইফালে তাৰটোৰ তো ফ্ৰেণ্ডছ ফাইনেলি মোৰ ছেটআপ ৰেডি ইমান বিশেষ একো ছেটআপ নহয় এনেই অলপমান আৰু এনেই জাষ্ট ভিডিঅ'টো বনাব পাৰিম লাইট চাইট দি লৈছোঁ আৰু অলপ বনাইছোঁ আৰু তো চাব দিয়ক ৰেডি ইফালে এটা লাইট জ্বলিব চলিছেনে তো কিনে লাগিছে এনে দিছোঁ আৰু বেলেগ কেতিয়াবা বেলেগ আনি লগাব পাৰোঁ চ' আৰু এইটো লাইট দিছোঁ বাষ্ট ক্লিয়াৰ আহিছেনে নাই তো আপোনালোকে জনাব চ' ইয়াতে বহিম আৰু এনেকৈ বহি থাকিম আৰু আপোনালোকৰ আগত ভাল হৈছেনে নাই বা কিবা যদি আছে ক'ব লগা জনাব আৰু মোৰ ৰুমটোত খিৰিকী এখন দুখন চাৰিখন পাঁচখন ছয়খন সাতখনমান আছে খিৰিকী তামাম খিৰিকী সৰুখনৰ ৰুমটোতে মানে খিৰিকীয়ে ক'ব লাগিলে চ' নেক্সট ভিডিঅ' কিউএনএ আহি আছে মই বনাম আৰু কিউএনএ ভিডিঅ' তো চাব আৰু এইটো লাইক কৰিব কমেণ্ট কৰিব